বনাই আছা? মই পদিনা চাটনি বনাইছোঁ। কেনেকৈ বনাবা? কি দিবা? অলপ মোক দেখুৱা না। এয়া মই দেখাই আছোঁ দেই কেনেকৈ বনাম। এয়া পদিনা হয়, এয়া দেখিছা? এয়া নিমখ হয়, এয়া নহৰু হয়, এয়া তেতেলী হয়, এয়া জলকীয়া হয়, দেখিছা? এতিয়া মই বনাম। এতিয়া গোটেইখিনি মই এনেকুৱাকৈ এয়া চা দি দিম দেই, দি দিম। তাৰপিছত মই এই তেতেলী দিম, দেখিছা? এতিয়া নহৰু দিম কেইফুটা, এতিয়া মই জলকীয়া দিম, এতিয়া মই অলপ নিমখ দি দিম, দেখিছা? এই চোৱা এতিয়া মই পিচিম। পদিনা খালে খুবেই উপকাৰ। মই ইয়াৰ উপকাৰিতা ক'ব লাগে তোমাক? মই ইয়াৰ উপকাৰিতাৰ বিষয়ে তোমাক এতিয়া ক'ম দেই। এই চোৱা, বমি বমি ভাৱ হ'লে পদিনা পাত খালে আৰাম পায়। পদিনা পাত সেৱন কৰিলে পেটৰ কৃমি নহয়। নিয়মিত পদিনা পাত খালে স্মৃতিশক্তি বাঢ়ে, বুজিছা? ভোক নলগা, পচা উগাৰ অহা, পেট ফুলা ইত্যাদি সমস্যা হ'লে পদিনা পাত এগিলাচ গৰম পানীত ভিজাই খালে বহুত উপকাৰ পায়। এয়া দেখিছানে? এতিয়া মই অলপ গুড় দি দিছোঁ, অকণ টেঙা মিঠা লাগিব। আপোনালোকে এনেধৰণে খাই চাবচোন, খুবেই ভাল লাগে। দেখিছা মোৰ ৰেডি হৈ গৈছে পদিনা চাটনি। আমি সকলোৱে খাব লাগে, টেঙা জ্বলা এইবিলাক সকলোৱে খাব লাগে। ধন্যবাদ।